হাই গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি আহিছোঁ মেলামৰাত থকা মেলুহা লৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। ইয়াত সোমাবৰ বাবে জোতা চেণ্ডেল খুলি ল'ব লাগে। সকলোৱে খুলি গৈছে, সেয়েহে আমিও এতিয়া খুলি লওঁ। তাৰ পৰা ভিতৰলৈ সোমাম আৰু চাই থাকক আপোনালোকে। এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ আৰু সন্মুখতে এইবিলাক চাওকচোন, কিমান ডাঙৰ ডাঙৰ শিকলি লগাই থৈছে। এইখন দোলা। আগৰ দিনত এনেকুৱা দোলাবিলাকতে কইনাবিলাকক অনা হৈছিল। এইবিলাক বস্তু প্ৰায় নাইকিয়া হ'ব ধৰিছে, সেইবাবে স্মৃতি হিচাপে তেওঁলোকে ইয়াতে এনেকৈ ৰাখিছে। ভাল লাগিছে দেখি। আৰু এইফালে এইবিলাক অৰ্কিডবিলাক ৰাখিছে, বিভিন্ন ধৰণৰ অৰ্কিড আছে। তেওঁলোকে এনেকৈ হেংগিং কৰি ৰাখিছে, ভাল লাগিছে। চাওকচোন বাৰু। এইফালে এয়া মুখা শিল্প। গোটেই পৃথিৱীতে মুখা শিল্পৰ সমাদৰ আছে। এইবিলাক অসমৰ বা ভাৰতৰে নহয়, ইয়াত পৃথিৱীৰ প্ৰায় দেশৰে মুখা আছে বুলি কৈছে। য'ত ত'ত ফুটাই ফুটাইও আঁৰি থোৱা আছে। এই টুপি এটা আছে নে কি কৰিলা? এইফালে এইটো টুপি পিন্ধি ল'লে। এইফালে চাই দিয়া। এইখন হেৰি নহয় জানো, কুঁহিয়া পাৰে যে। এইটোৱে হ'ল মেলুহাত থকা চাংঘৰটো। দুমহলীয়া হয় আৰু ইয়াত এখন সৰু ৰেষ্টুৰেণ্টো আছে। এইফালে চৌকাত বনোৱা। নিৰামিষ। আগতে অৰ্ডাৰ দিব লাগিব নেকি? ভাতৰ কাৰণে আগতীয়াকৈ অৰ্ডাৰ দিব লাগে। চাহ কফি মেগী এইবিলাক আমাৰ সদ্যহতে বিচৰাৰ লগে লগে আমি সম্পূৰ্ণ নিৰামিষ। এনিমেল প্ৰডাক্ট একোৱেই নচলে। এইফালে ইয়াত বহি খাব পাৰিব। ইয়াতে এইটো এটা ট্ৰেইনো ৰাখিছে, ডেক'ৰেশ্যনৰ কাৰণে ৰাখিছে। এইবিলাক ধাৰিত আগৰ দিনৰ যিবিলাক খুচুৰা পইচা সেইবিলাক লগাই থৈছে। এইবিলাক পইচা নোহোৱা হোৱাৰে পৰা আজিকালি বেটা বেটীসকলে এইবিলাক পইচা দেখাও পোৱা নাই, চিনিও নাপায়। আশা কৰোঁ ইহঁতে চাই বহুত ভাল পাব।
ঢাৰি ডলা এনেকৈ বাঁহৰ বস্তুবিলাক ৰাখিছে। এইফালে মিষ্টাৰ ভিডিঅ' কৰি আছে তেওঁ। এইফালে তেনেকৈ এপাক কৰিব পাৰে। আজি আমাৰ অহাটো দেৰিয়ে হ'ল, প্ৰায় 5টামানেই বাজিলে। সেইবাবে ভিডিঅ'ত আপোনালোকক বস্তুবিলাক ভালদৰে স্পষ্ট দেখাব পৰা নাই। যদিহে আপোনালোকে ইয়াত আহিব বিচাৰে সোনকালে আহিব, তেতিয়া আশা কৰোঁ বস্তুবিলাক চাই ভাল পাব, যিহেতু লাইটৰো ব্যৱস্থা প্ৰায় কম কৰিছে। আৰু ইয়াত এটা গেষ্ট ৰুমো আছে, যদিহে থাকিবলৈ ইচ্ছা কৰে থাকিবও পাৰিব। কিন্তু আজি মই দেখাব নোৱাৰিম, যিহেতু আজি বন্ধ আছে গেষ্ট ৰুমটো। আপোনালোকক দেখালোঁ, আপোনালোকেও দেখিলে। ইয়াত বহুতো ইউনিক বস্তু ৰাখিছে, আমাৰ ভাল লাগিছে। আপোনালোকেও আহিব যদি অহা নাই, এবাৰ চাই যাব। গোলাঘাটীয়া বস্তুটো মেলোহে আমি আকৌ এবাৰ আহিম বৰষুণ বুলি দি আছে, আমি এতিয়া বৰষুণ আজি বৰ ভালকৈ সুন্দৰ নাপালোঁ মানে। এই বৰষুণ দিলে এতিয়া আমি গোটেইখিনিয়াতে বৰষুণ। এইফালে গীতাই ফটো মৰাত ব্যস্ত। এতিয়া 6টা বাজি গ'ল, আমি যাবলৈ ওলালোঁ ইয়াৰ পৰা। বৰষুণো দি দিলে। শেষত মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি অকণ হ'লেও ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।